নমস্কাৰ শিখামণি গগৈ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এইটো হৈছে মোৰ ফাৰ্ষ্ট ব্লগ, আৰু এই ব্লগটো আমাৰ যিখন ফুলনি বাগিচা আছে, সৰু ফুলনি বাগিচাখন, সেই বাগিচাখনৰ ওপৰত। যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব, কাৰণ এবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁহে। ব'লক তেন্তে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ফুলটোৰ নাম হৈছে পিলা। একদম ধুনীয়াকৈ ওলমি ওলমি আছে, আৰু এনেকৈ টাবত দিলে দেখিবলৈও ধুনীয়া লাগে। মায়ে এনেকৈ ৰুই থৈছে আৰু দেখিবলৈ ভাল লাগিছে। আপোনালোকে জনাব আপোনালোকক কেনেকুৱা লাগিলে এইজোপা। এইজোপা হৈছে খৰিকাজাই। ইয়াৰ ফুলটো বগা বগা ফুলে আৰু দেখিবলৈও ধুনীয়া লাগে। কলি মাৰি আছে, এতিয়া বাৰু এপাহ ফুলি আছে, এফালে কলি মাৰি আছে ফুলিবলৈ। আৰু এইটো হৈছে ছালকুঁৱৰী। এইটো মুখত লগাব পাৰি, স্কিনৰ কাৰণে ভাল বুলি কয় আৰু, কিন্তু মায়ে এইটো লগাবলৈ নিদিয়ে, মানে এইটো ফুলহে সজাইছে, কাটিব নিদিয়ে। এইটো হৈছে ডেম দেউকা। ই একদম পাতৰ আঁৰত ফুলে, লুকাই লুকাই ফুলে। দেখিবলৈ ধুনীয়া লাগে, একদম গোলাপ ফুল পহাৰ নিচিনা ফুল দেখিবলৈ, গুলপীয়া গুলপীয়া ধুনীয়া ধুনীয়া। এয়াই আমাৰ ফুলনি বাগিচাখনি, সৰু ফুলনি বাগিচাখন, যিখন মায়ে আপডাল কৰি মৰমে একদম ধুনীয়াকৈ ডাঙৰ কৰিছে, সাৰ জাবৰ দিছে, ধুনীয়াকৈ ৰাখিছে। তাকে আপোনালোকক দেখাবলৈ অলপ ট্ৰাই কৰিলোঁ। চাই ভাল পালে বুলি আশা ৰাখিলোঁ।